হিমন্ত মামা একদম তেৰিকা। একদম আমাক ব্যায়াম কৰা এক্সাৰসাইজ কৰা কাক দম দি আছিল মই চাই যাওঁচোন। ঐ ঐ চেতনাবাই কি হ'ল তই কাক দম দি আছে কি হ'ল আমাৰ হিমন্ত মামাই কি কৰিলে য়োগা কৰা গোটেই প্ৰেক্টিচ কৰা গোটেই কঁকালটো বিষাইছে মই আজি ভালহে আকৌ ক'ত ভাল এক্সাৰসাইজ কৰা আছে এইটো বেমাৰ ভাল হ'ব কি কথা ক'ব লাগিছ এক্সাৰসাইজ কৰি কৰি মই এতিয়া কঁকালটো এনেকুৱাকৈ খোজকাঢ়োঁ এটা বেলেগ তাৰমানে কষ্ট পাইছোঁ আজি তই 25,000 লাগে নে লাগে তোক 25,000 ধন কি য়োগা কৰিলেহে দিব পাৰে নেকি অঁ এইবাৰ 25,000 নোৱাৰে এই বয়সত যদি আমাক এনেকুৱা কষ্ট দিয়ে মামা বা কি আছে বাৰু হ'ব পাৰে মুখ্যমন্ত্ৰী দেৱনা আমাতকৈ হয়তো বয়সত সৰু হ'ব পাৰে আমাক এতিয়া বয়সস্থ মহিলাখিনিক এনেকুৱাকৈ আমাক য়োগা কৰিব নালাগিছিলে নহয় হে কেনেকুৱা হৈছে এতিয়া গোটেইবোৰ কঁকালত ইমান বিষাই একদম কেনেকুৱা পঠাব আহিব পৰা নাই নহয় ভালহে হৈছে আকৌ ভাল নহয় দেই ভাল নহয় দেই তহঁতে লোভত পৰি ভোট দিছিলি ভোট দিছোঁ আকৌ তেতিয়াহ'লে দিছোঁ অসমবাসীৰ ৰাইজে বাইদেউহঁতে লাখপতি বাইদেউহঁতে ভোট দি পিনি জিকাইছে আকৌ তেতিয়াহ'লে কিন্তু আমাক যে সেইখিনি কৰিলে যে পইচাটো দিব লাগে এইটো এনেও চোন দিব পাৰে মামাই নাই নহ'ব এইটো কৰিব লাগিব য়োগা কৰিব লাগিব সেইকাৰণে যেনেকৈ কৈছে তেনেকৈ কৰিছোঁ কিন্তু বেলেগ কষ্ট দিছে দেই কৈছোঁ নহয় য়োগা কৰিব লাগিব এইটো নহ'ব কি কৰিব লাগিব ঠিক নাই মই য়োগা কৰিব লাগিব এইটো নহ'ব মামাই তাৰমানে বস্তু দিবলৈ হ'লে আমাক মানে হাঁহাস্তি দিছে কিন্তু দিলেই নহ'ব ইমান যে কষ্ট আমাক ইমান জ্বলাই আছ যেন কেলে কিমান কঁকালৰ একদম খোজকাঢ়িব পৰা নাই একদম এনেকৈ একদম এনেকৈ আহিছোঁ ইমান কষ্ট পাইছোঁ মই ভালে আছে বয়সত মই এতিয়া ৰোৱাতলা কৰিম নে এইবোৰ য়োগা এটা কষ্ট ভুগি আছোঁ এতিয়া সেইবোৰ কৰিম নে মহা কষ্ট হৈছে মোৰ মামা কেলৈ বা এনেকুৱা কৰিব লাগে মামা দিব পাৰে এনেই আমাক পইচা 25,000 আমাক ইমান কষ্ট দিব নালাগে যেনেকে কৰিব কৈছোঁ তেনেকে কৰিছোঁ মামা পাছত কিন্তু লাট মাৰি নিদিবা মামা কথা কিছুমান সঁচাকে নকয় মামায়ে আমাক বাইদেউহেঁতক কষ্ট দিছে য়োগা কৰাই কঁকাল বিষ ধৰিছে এতিয়ানো কেনেকৈ ৰোৱা তোলা কৰিম মামা আৰু কিন্তু একো আমাক কষ্ট নিদিবা মামা কিন্তু মহিলাসকলে আমি যদি ভোট নিদিয়াহেঁতেন মামায়ে ৰজা হৈ মুখ্যমন্ত্ৰী পদটো নাপালেহেঁতেন মামা আমাক আৰু কষ্ট নিদিবা